আজি জিকাৰ বাকলিৰ এটা টেষ্টি চাটনি বনালোঁ আৰু বহুত ধুনীয়া হৈছে। আপোনালোকে বাৰু বজাৰৰ পৰা আনি জিকাবোৰ চব্জি খায়, কিন্তু বাকলিবোৰ পেলাই দিয়ে নে কি কৰে ক'বচোন। মই কিন্তু আজি এটা বহুত ধুনীয়া চাটনি বনালোঁ আৰু খাবলৈ বহুত সোৱাদ হৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? নিশ্চয় সকলো বহুত ভালে আছে আৰু মোৰো ভাল। মই জুৰি এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান পাকঘৰত আছোঁ আৰু এতিয়া মই জিকা কাটিব লৈছোঁ। আজি যিহেতু আমাৰ জিকা চব্জি বনিব আৰু চব্জি বনিবতো বনিবই, আৰু এইটো জিকাৰ যিটো বাকলি তাৰ পৰা এটা একদম টেষ্টি চাটনি বনাম। কোনে কোনে জিকাৰ চাটনি খাই পাইছে জনাবচোন, আৰু কেনেকৈ বনাই আপোনালোকে জনাব। এতিয়াতো মই জিকা বাকলিখিনি গুচাই লওঁ আৰু আশা কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাব। মানে চাটনিটো কোনে কোনে বনাই খাইছে মোক জনাব। আজি মই এতিয়া বনাম চাটনি। বাকলিটো যে একদম পাতলা পাতলাকৈ কাটিব লাগে, মানে বেছি জিকা বগাটো কৰিব নালাগে। ভিডিঅ'টো জিকা পাতলা হ'লে ভাল হয়, ডাঠ হ'লে কি হয় বেছি মানে একদম জিকাবোৰ থাকিবলৈ কাটিলে ফেলফেলীয়া হৈ যায়। তেনেকৈ গ্ৰীণ গ্ৰীণকৈ থকাকৈ জিকাটো কাটিলে ভাল হয়। তো মই পুৰা বাকলি কাটি লৈছোঁ, পটাপট কাটি লওঁ এতিয়া। এইখিনি ইমানখিনি লৈছোঁ মানে দুটা জিকা কাটিছোঁ আৰু এইখিনি বাকলি দি লৈছোঁ। আৰু ইয়াতে এতিয়া এইটো ৰচুন আৰু আদা অকণমান দিম, কাটি এইকেইটা। এইখিনি ধুই ল'লোঁ আৰু এনেকুৱা বাট ফুটা এটাত থৈ দিছোঁ পানীটো যাবৰ কাৰণে, অলপ শুকান হ'বৰ কাৰণে। আৰু এতিয়া জলকীয়া অলপ দি দিছোঁ। চাটনিত জলকীয়া নহ'লে আৰু কি খাওঁ হ'ব আৰু। তাৰপিছত পানীটো যাওক, অলপ শুকান হৈ যাওক, তাৰপিছত বাকী দেখাই আছোঁ। গেছত এফালে এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীত অলপকৈ, বেছি নহয়, অলপকৈ তেল গৰম হ'বৰ কাৰণে দিছোঁ। আৰু এই শুকাই গৈছে প্ৰায় পানীখিনি, তো সেইখিনি ইয়াত ভাজি লওঁ। মানে 2 মিনিটমান ভাজিলেই হৈ যাব, মানে যি বাকলিবোৰ অলপ ভাজ খাব লাগে, তেতিয়া চাটনিটো বহুত টেষ্টি হৈ যায়। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি লওঁ এতিয়া। এইখিনি প্ৰায় ভজা হৈ গৈছে আৰু এতিয়া এইখিনি নমাই থৈ লওঁ আৰু অলপ ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হৈ যোৱাৰ পিছত এইখিনি এতিয়া মই মিক্সি বাতি এটা দি লওঁ, মানে মিক্সিত দিম আৰু গোটেইখিনি ভৰাই লৈছোঁ। সৰু সৰুকৈ কাটি ল'লে বেছি সুবিধা হয়, মইতো অকণমান ডাঙৰে কৰি ল'লোঁ, তথাপিও একো নাই বাৰু, হৈ গৈছে। তাৰপিছত এতিয়া এইটো টেঙা
চাটনিত টেঙাটোৱেইটো মেইন আৰু চ' টেঙাৰ ওপৰতে কথা। কিছুমানে হয়তো টেঙা বেছিকৈ খাই ভাল পায়, কিছুমানে কমকৈ, তো নিজৰ টেষ্ট অনুযায়ী দিয়ালেই হৈ যায়। তো মইতো অকণমান টেঙা দিছোঁৱে প্ৰায় 2টা জিকাত মই 1টা নেমু টেঙা দি দিছোঁ। আৰু অলপ নিমখ দি লৈছোঁ। তো এইখিনি হৈ গৈছে মোৰ মিক্সি পাতিত। ইয়াত এতিয়া মিক্সিত মাৰি লওঁ। হৈ গৈছে চাটনি প্ৰায় এয়া, আৰু নিজেই বনালোঁ আৰু নিজেই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে বনাই মেলি। এয়া টেষ্ট, ৱাও কি মস্তি। আপোনালোকেও বনাই চাব, সঁচা কৈছোঁ বহুত মজা হৈছে। চ' বনাই মেলি হৈ গ'ল আৰু একদম দেখিছে ন কেনেকুৱা টেষ্টি। আৰু আপোনালোকেও বনাই খাব, আৰু যদি কোনোবাই খাইছে আৰু মোক কমেণ্টত জনাব। আৰু আপোনালোকে কেনেকৈ বনায় মানে, আৰু বেলেগ হয়তো পদ্ধতিও আছে, মইতো এনেকৈয়ে বনাওঁ চিম্পুল। আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্টত জনাব, আৰু কোনে খাইছে তাকো জনাবচোন। আৰু তাকে আজি বনালোঁ বোলো শ্বেয়াৰ কৰোঁ, যিসকলে খোৱা নাই খাব পাৰিব এনেকৈ বনাই। জিকাটো এইফালে জিকা চব্জি আৰু বাকলিখিনিও মানে কি বুলি কয় এইটো, কিনা হাঁহৰ থুতলেঙে মঙহ, দেখিছে জিকাও এৰা নাই, এইফালে বাকলিও এৰা নাই। ধেমালি কৰিলোঁ, নাই এইটো বনাই খাব আৰু জনাব কেনে পাইছে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তো লাইক এটা কৰি দিব, আৰু মোৰ চেনেলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈও এনেকৈ মানে ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাওঁ। তো আজিলৈ বাই বাই।